নমস্কাৰ বন্ধুসকল, আপোনালোকেতো জানে এইকেইদিন এছিয়া কাপ ক্ৰিকেট খেল চলি আছে। যোৱাকালিৰ মেচখন আফগানিস্তান আৰু পাকিস্তানৰ মাজত আছিলে। যোৱাকালি মেচখন আফগানিস্তানে হাৰি যাব পাৰে, কিন্তু হাৰি যোৱাৰ বদলা ষ্টেডিয়ামতে লৈছে। আপোনালোকে চাই হাঁহি ৰখাব নোৱাৰিব। টিকেটৰ হিচাপ কিতাপ 1 টকাৰ লৈছে পাকিস্তানী ফেন্সৰ ওপৰত। এইটো লৈ চাওক, পাকিস্তান জিকাৰ পিছত তাৰ নাচোন, তাৰ পিছৰ মুহূৰ্তলৈ ধৈৰ্য ধৰি থাকক, কি হয় চাওক। এয়া চাওক, ইয়াৰ ওখুৰাই পিটন দিছে পাকিস্তানৰ ফেন্সক। ইয়াৰ মূল কাৰণ এইটোৱেই হ'ল, আফগানিস্তান হাৰি যাব পাৰে, কিন্তু হাৰি যোৱাৰ প্ৰতিশোধ কেনেদৰে লৈছে চাওক। টিকেটৰ 1 টকাৰ হিচাপ কিতাপ পাকিস্তানৰ ফেন্সৰ ওপৰত লৈছে। অকল ষ্টেডিয়ামৰ ভিতৰতে নহয়, ষ্টেডিয়ামৰ বাহিৰতো লৈছে। তো ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। এনেবোৰ ভিডিঅ' চাবৰ বাবে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। থেংক ইউ ফৰ ৱাচিং।